আজি ৰাতিপুৱাৰ পৰাই বতৰটো এনেকুৱাই হৈ আছে আৰু মই সন্ধিয়া সময়ত ওলাই গ'লোঁ ছাতিটো লৈ পেলাই মাংস অকণমান আনিবৰ কাৰণে। অকলে গৈ আছোঁ, যিহেতু মাংস খাব মন গৈছেতো আনিবই লাগিব। আৰু চাওকচোন এইফালে বতৰটো, আৰু এই চাওক আমাৰ খুৰা খুৰী গৈ আছে গহপুৰত আবাহন থিয়েটাৰ চাবৰ কাৰণে। ৰে'ল লাইনটো পাৰ হৈ কাষতেই কাটে মাংস, ওচৰতে। ভাগ্য ভাল যে মই এইখিনি মাংস পালোঁ বুলিহে, নহ'লে আজি নাপালোৱে হ'লে মাংস খাবৰ কাৰণে। ডাইৰেক্ট চিধা আহিলোঁ ঘৰলৈ আৰু দোকানতো সোমালোহি। মছলা নাছিলে, মিট মছলা তো মাংসকণ আনি পেলাই জুইৰ ওচৰতে বহিছোঁহি। তাৰপিছতে ধুই মেলি বনাবলৈ আৰম্ভ কৰিম আৰু এনেকুৱা বতৰ হ'লে মাছ মাংস বেছি খাবলৈ মন যায়। ইমানখিনি মাংস পালোঁ আৰু এইখিনি বনাম সেয়া লাই শাকৰ লগত। কেইডালমান লাই শাক বুটলি লৈছিলোঁ, ধনিয়া আৰু এইখিনি গোটেইখিনি মছলা ইয়াত মিলাই লৈছোঁ। আৰু পিঁয়াজ, আৰু এয়া হৈছে আমাৰ ঘৰৰ আলু আমাৰ ডাঙৰ নহ'লে ইমানটোৱে হ'ল, ইমানটো জোখৰে চব হ'ল। এইফালে বিলাহী দিম মানে, এইফালে আদা নহৰু, এয়া এইফালে চব মছলা মিক্স আছে। এয়া তেলটো পূৰা পকি গৈছে যে একেবাৰে গালৈকে চিটিকি আহিছে। এই মছলাখিনি এতিয়া ইয়াত বাবা তাৰপিছতে আপোনাৰ দিম আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই নহয়, ফ্ৰাই। কওঁতে অকণমান মানে বেলেগেই হৈ যায় আৰু উচ্চাৰণটো। এতিয়া মাংসখিনি দি দিলোঁ, মাংসখিনি অকণমান ফ্ৰাই কৰি নহৰুখিনি দিলোঁ। ইয়াত অকল নহৰু নাই, মই অকণ পিঁয়াজো মিলাই দিছিলোঁ দেই, আদা আৰু নহৰু আৰু পিঁয়াজ। নিমখটো আকৌ দিবলৈ পাহৰিছিলোঁ, নহ'লে আজি খালে হ'লে মাংস ভালকৈ। যোৱাৰ পিছত দিম আপোনাৰ লাই পাতকেইটা, তাৰপিছতে মাংস হৈ গ'ল। শাকখিনি দি পেলাই এতিয়া অকণমান ঢাকি দিম জুইকুৰা একেবাৰে উলিয়াই দিলোঁ, নহ'লে পূৰা ধৰি যাব ন। আৰু চব ঢাকনখন আঁতৰাই পেলাই চাইছোঁ যে কি হেভেন, দেখিয়ে খাওঁ লাগি গৈছে। আৰু একদিন মই এনেকৈ গাহৰিৰ লগত খাবলৈ বহুত ইচ্ছা আছে। তেতিয়ালৈ লাই শাক হ'ল। এইখিনিয়ে আমাৰ আছিল এইবাৰ মাংস বনোৱাৰ লাষ্ট লাই শাক। তো গাইজ, কেতিয়াবা এনেকৈও খাবলৈ মন যায় হয়নে নহয়, ব্ৰইলাৰ মাংসৰ লগত লাই শাক। এইটো কেঁচা লাই শাকটো, ইয়াৰ ভিতৰত ধনিয়া আছে আৰু মাংসখিনি আছে। ইয়াত এতিয়া মই পিছে বেয়া নবনাওঁ, খাই পেলাই গম পালোঁ আৰু। নেক্সট গাহৰিৰ লগত এনেকৈ খাবলৈ মন আছে এবাৰ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ, বাই বাই।